গৌৰীসাগৰ তিলিচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহাশয়, আমাৰ লগতে সহযোগী হৈ থকা কেইগৰাকী বিচাৰক মণ্ডলী, তিলিচন সাংস্কৃতিক গোষ্ঠীৰ মঞ্চৰ সভাপতি সম্পাদক প্ৰমুখে পৰিয়ালবৰ্গ, উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখে উপসমিতিসমূহৰ কৰ্মকৰ্তাসকল, অতি মৰমৰ অতি শ্ৰদ্ধাৰ এই ভাওনাখন সাফল্যমণ্ডিত কৰি তোলা প্ৰতিযোগীসকল, পৰিচালক সমন্বিত সন্মানীয় শিল্পীসকল, সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ জীৱনত হয়তো এইখনে ৰাতি প্ৰতিযোগিতা বঁটাৰ ফলাফল আৰু সামৰণি সভা এইখনেই মোৰ প্ৰথম। বেছিকৈ দিন হোৱা নাই, মই 27-28 বছৰমান বিচাৰ কৰিছোঁ, এইখনতে মোৰ প্ৰথম হৈছে, সেইকাৰণে ধন্যবাদ দিলোঁ। এতিয়া আপোনালোকে অতি আগ্ৰহে বাট চাই আছে প্ৰতিযোগিতাৰ ফলাফল, পুৰস্কাৰ কোনোবাই পাব কোনোবাই নাপাব সেইটো ডাঙৰ কথা নহয়। আমাক এটা দায়িত্ব দিছিলে, আমি দায়িত্বটো পালন কৰিছোঁ। মই কেইটামান প্ৰথমতে ভাওনা জগতৰ কেইটামান কথা ক'লোঁ। যিহেতু ভাওনা গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি, তাক বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই। ভাওনা থাকিলেহে অসমীয়া জাতি থাকিব, ভাওনা থাকিলেহে ভাষা থাকিব, ভাওনা থাকিলেহে সমাজখন থাকিব, ভাওনা থাকিলেহে আধ্যাত্মিকতা থাকিলেহে আমি মানুহ জীয়াই থাকিব পাৰিম। গতিকে ভাওনা মনোৰঞ্জন, নয়ন তৃপ্তি, আধ্যাত্মিক তিনিওটা দিশতে আছে। গতিকে ভাওনা এখনত শান্তি, সম্প্ৰীতি, এনাজোৰে বান্ধ খাই ৰাখিব পৰা যিটো ব্যৱস্থা, সেইটো আমি মাজত সদায় থাকিব লাগিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে ভাওনাৰ যোগেদি নি ধৰ্ম প্ৰচাৰ, কাব্য সৃষ্টি, সংগীত ৰচনা ইত্যাদি এই কামবোৰ কৰিছে। আৰু সেই সময়ৰ ভাওনা মিঠাতেলৰ চাকি আছিল। আজিও আমি মিঠাতেলৰ চাকি আঁতৰাই দিব পৰা নাই, যদিও বিদ্যুৎ আহিছে। পৰম্পৰা পৰিৱৰ্তনশীল, পৰম্পৰা এটা স্থিৰ বস্তু নহয়। পৰম্পৰা এখন নদীৰ দৰে, সেই সদায় গৈ থাকে। আধুনিক ঢৌৰ দৰে উঠি বাঢ়ি যায়, এটা সময় ৰৈ দিব লাগিব। গতিকে প্ৰতিযোগিতা আমাক লাগিব, নালাগে বুলি কোৱা নাই। সেইখন প্ৰতিযোগিতা আমাক নালাগে যিখনত আধ্যাত্মিকতা নাথাকিব, যিখনত আমাৰ মাজত সমন্বয় আৰু শান্তি নাথাকিব, যিখিনি আমি আচলতে সংস্কাৰ কৰিব নোৱাৰিম, সেইখন প্ৰতিযোগিতা আমাৰ নালাগে। ভাওনাৰ প্ৰতি যেতিয়ালৈকে ভয় আৰু ভক্তি থাকিব, তেতিয়া ভাওনাৰ পবিত্ৰতা থাকিব। ভাওনাৰ প্ৰতি যেতিয়া ভয় আৰু ভক্তি নাথাকিব, তেতিয়াহ'লে আমাৰ পবিত্ৰতা নাথাকিব। মই সন্মানীয় শিল্পীসকলক মোৰ সেৱাপূৰ্বক নিবেদন, কাৰণ আপোনালোকৰ বহুত পৰিকল্পনা আছে, আপোনালোকৰ হাতত সমাজখন আছে, আপোনালোকৰ হাতত সাহিত্য আছে, আপোনালোকৰ হাতত সংগীত আছে, আপোনালোকৰ মাজত এটা সুন্দৰ মনৰ অধিকাৰী হোৱাৰ সপোন এটা আছে। এই সপোনটো বাস্তৱিকতে ৰূপত দিবলৈ হ'লে আমি কি কৰিব লাগিব? সাধনা কৰিব লাগিব। সাধনা তিনি প্ৰকাৰ সাধনা আছে। গতিকে আমি এই তিনি প্ৰকাৰ সাধনাৰ ভিতৰত অতি সাধনাটো বেয়া।
অতি সাধাৰণতে কি হয় যে আমি কিবা এটা কৰিলে কিবা এটা পুৰস্কাৰ পাব লাগিব বুলি কৰা শব্দটো আমাৰ কাৰণে বেয়া কিন্তু সেই পুৰস্কাৰটো তোমাৰ নিজে নিজে আহিব কেনেকৈ আহিব আমাৰ কামটো হৈছে কৰি যোৱা এজন কবিয়ে লিখিছিল কৰ্তব্যৰ পাছে ফুৰা ক্ৰমাগত কাম কৰা ফলাফল ফলদাতা বিভুৰ হাতত আমাৰ কামটো কৰা তোমাৰ যদি ভাল হৈছে তোমাক বিচাৰকে দিব নালাগে সেইফালে পাতিব তুমি ভাল কৰিম বুলি ভাবি ল'লে সেইদিনাই তোমাৰ বিপদত পেলাব গাড়ী এখন ইমান ধুনীয়াকৈ ধূপকাঠি লগাই পিনে ওলাই যাওঁ গৈ পিনে এক্সিডেণ্টটো কি হয় আমাৰ কথাটো হৈছে তেনেকুৱা গতিকে মোৰ এটা অনুৰোধ যে ভাওনা প্ৰতিযোগিতা আমি পাতিছোঁ কণ্ডলৰ কাৰণে নহয় ভাওনা প্ৰতিযোগিতা পাতিছোঁ অৰিয়া অৰি সেইটো নহয় যেনেকৈ কেঁকোৰা এটাই যেতিয়া পোৱালি জন্ম দিব হয় মাকক মাৰি পোৱালি ওলাই গুচি যায় নহ'লে পোৱালি মৰিব নহ'লে মাক মৰিব পানী পালে কিন্তু দুটা পাইছে এতিয়া আমাৰ পানী পোৱাৰ ব্যৱস্থাটো হ'ব লাগে আজি কিছুদিনৰ আগতে কিছু কথা আপোনালোকে ছ'চিয়েল মিডিয়াত শুনিছে আমাৰ থাকিব এইবোৰ কথা মই শিল্পীসকলক অনুৰোধ জনাম যাতে আমি ভাওনাৰ জগতখন ভাওনা ক'ত কৰিছোঁ কি চৰিত্ৰ ৰূপায়ণ কৰিছোঁ কেনেকৈ কৰিছোঁ ক'ত কৰিছোঁ আমাৰ কলাখন কি সেই কথাবোৰ যদি চিন্তা কৰে তেতিয়া ইমান এটা বিশৃংখল সৃষ্টি নহয় গতিকে ভাওনাৰ শৃংখলিতভাৱে সদায় যাতে হওক তাকে অনুৰোধ জনাম এতিয়া মই দীঘল কৰিব বিচৰা নাই মোক ক'বলৈ দিলে মই কৈ থাকিব পাৰিম মই কাটি কাটি কম এতিয়া কথাটো হৈছে যে ভাওনা ইয়াত আমাৰ কেইদিন হ'ল 7 দিন 7 দিনত 13খন নাট 13খন নাটকে যদি আমি বেয়া হৈছে বুলি আমি কোৱা নাই ভাল হৈছে সুন্দৰ হোৱা নাই সুন্দৰ কৰিবৰ কাৰণে কেইটামান কথা কৈ সামৰিম ভাল হৈছে চবেই ভাল আছে ভাল আৰু সুন্দৰ সবাংগ সুন্দৰ একে শব্দ নহয় এখন নাটক কৰিবৰ কাৰণে আপোনাৰ সবে কেনেকৈ প্ৰস্তুতি হ'ব লাগিব সেই সম্পৰ্কে কিন্তু আমাৰ দলসমূহৰ সেই জোৰাটো অহা নাই আমাৰ অসমত ভাওনা অসমীয়া মানুহৰ প্ৰতি টান আছে আৰু থাকিব থকাৰ কাৰণ আছে আমাৰ দিনত ভাওনা এনেকুৱা চন্তাই কোনেও উলিয়াই দিব নোৱাৰে মোৰ ককাৰ দিনৰ ভাওনা এনেকুৱা কোনেও উলিয়াই দিব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ কথা এটা যে আমাৰ ককাৰ দিনৰ ভাওনা এনেকুৱা বুলি কওঁতে সেই সময়ৰ মানুহখিনিয়ে যদিও আমাৰ আটা পিতাসকলৰ যদিও পুথিগত শিক্ষা নাছিল কিন্তু নেদেখাকৈ তেওঁবিলাকে ইমান ব্যাকৰণসন্মতভাৱে কাম কৰিছিল ভাবিব নোৱাৰে আপোনালোকে ব্যাকৰণখন তেওঁলোকৰ হাতত আছে ব্যাকৰণখন তেওঁলোকৰ হাতত আছে আগৰ মানুহে পঢ়িব নাজানিছিল কিন্তু পঢ়িব জনাজনৰ ওচৰত বহুৱাই মুখস্থ কৰি তেওঁলোকে কেনেকৈ ভাওনা কৰিছিল দেখিলে আপোনাক আচৰিত লাগিব সেই ব্যৱস্থাটো আমাৰ কিন্তু নাইকিয়া হৈ গ'ল মানে এতিয়া আমি চবেই জনা হৈ গ'লো সংস্কৃতৰ এটা শ্লোক আছে অজ্ঞ সুখম আৰাধ্য সুখম আৰাধ্য বিদগ্ধ লজ্জাবিদং ব্ৰহ্মাপি নৰতি একেবাৰে বোলে জনাটোকো বুজাবলৈ ভাল এজনা নজনাটোকো বুজাবলৈ ভাল আধা জনাসকলক বোলে ব্ৰহ্মাই সন্তুষ্ট কৰিব নোৱাৰে এতিয়া আমাৰ অৱস্থাটো কি হৈছে গতিকে সেই সময়ৰ ভাওনা আৰু এতিয়াৰ ভাওনাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকিব আৰু লাগিব এতিয়া এখন ভাওনা কৰিবলৈ হ'লে 1700 সমাৱেশ ঘটিব লাগিব সাহিত্যৰ নৱবৰ্ষৰ উপৰিও আমাৰ ভাওনা 1700 সমাৱেশ ঘটিছে যেনে গায়ন বায়ন আপোনালোকে চাব গায়নে বায়নে সভা জয় কৰে গায়ন বায়ন ওলাই আহোঁতে বা হৰিধনটো দিওঁতে
সেইখিনি পাই আমাৰ দবা শংখ বজাৰ লগে লগে আমাৰ গানবোৰ এনেই সেইখান যেন ৰন্ধে ৰন্ধে আমাক কি কৰে ভক্তি বীজ এটা ৰোপণ কৰি দিয়ে এতিয়া এই যে গায়ন ওলাই আহিল ইয়াত দুটা পাক আছে এটা পানী পাক আৰু এটা ঢেৰা পাক আৰু পানী পাক একে নহয় দুটা পাকটো বেলেগ বেলেগ আৰু এটা কথা যে গায়ন বায়ন যোৱা গাবলৈ আহোঁতে সাজপাৰৰ যিটো শৃংখলাবদ্ধতা বাজনাৰ যিটো শৃংখলাবদ্ধতা ইয়ত তালম ন জানন্তি কায়কো নসবাতু তস্মাৎ সৰ্বপ্ৰতৈন কাৰ্যয় বাজনাখনৰ তালৰ যিটো মিল বাজনাখনৰ লগত মোক খোজৰ যিটো মিল এই গোটেই কথাবোৰ কিন্তু আমি পৰম্পৰা নহয় কিন্তু এই শাস্ত্ৰসন্মত যেনে মই ভৰি এটা মেলি দিছোঁ ইমানলৈকে এনেকৈ পিছলৈ দিছোঁ কিমানলৈকে যাব এটা মই ভৰিটো উঞ্চিত কৰিব নে কুঞ্চিত কৰিব কোনো গুণ এইবোৰ শাস্ত্ৰসন্মত গেৰাটো দিলে কি হ'ব আঙুলি দিলে কি হ'ব আপোনালোকে বুজিবৰ কাৰণে কৈছে আমাৰ শাস্ত্ৰৰ ভাষাত এইটো উঞ্চিত আৰু কুঞ্চিত বুলি কয় বহুতে কিন্তু এইটো চোৱা নাই দ্বিতীয় কথাটো যে তালৰ বিষয়ে একেবাৰে কিন্তু ব্যৱহাৰসকলৰ গায়ন বায়নৰ কিন্তু গুৰুত্ব দিয়া নাই দুই এখন দিছে মাজতে গৈ এৰি দিয়ে ৰিডমটো এৰি দিয়ে ৰিডমটো একো নাথাকে বাজনা খান মিহলি হৈছে দেই জিত দেই আমাৰ মই নীলমণি বৰাৰঙে অনুৰোধ জনাম এই পাকটো অকণমান দেখুৱাই দিবলৈ টাওঁটো কেনেকৈ যায় মই গোটেই বাজনা কোন সোমাওঁ কাৰণ দেই জিত দেই মই বজালে কথা ক'ব নোৱাৰিম তেখেতে সেইকাৰণে সহায় এটা লৈ লৈছোঁ গম পাইছে না দুটা বস্তু মই দেখাই থৈ যাম এতিয়া দেই জিত দেই তাক দেই জিত দেই তাক দেই জিত দেই তাক সেই বাজাখন জানো নধেমালি হয় সেইখন নধেমালি নহয় সেইখন ৰাম ধেমালিৰ পৰা আহিছে সেই ৰাম ধেমালিৰ পৰা আহি সেইখন নাজানে ইয়াত সোমাই গ'ল বাজনাবোৰ কেনেকৈ সৃষ্টি হৈছে জানেনে এতিয়া কথাটো কিবা এটা খোজ ভাল লাগিছে সেইটোকে আনি পেলাই সোমাই দিয়ে সেইটো হৈছে এতিয়া নধেমালি কিন্তু কেনেকৈ যায় দুটা খোজটো একেলগে এইবোৰ কিন্তু সান মিহলি নকৰিব আপোনালোকে জানে যে অসমত সত্ৰ আছে অসমত গাঁও আছে এই গাঁৱত থাকিলে নামঘৰ আছে সেই বস্তু কিন্তু তাত আছে জড়িত হৈ আছে সেইখিনি আমি উদ্ধাৰ কৰিব লাগিব আৰু সেইবোৰ উদ্ধাৰ যদি আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভাল লগাবলৈ যাওঁতে শেষত গৈ পেলাই দক্ষই যজ্ঞ কৰিছিল শিৱ যেনেকৈ নাথাকাৰ কাৰণে যজ্ঞটো শুদ্ধ নহ'ল আমাৰ নাক নাইকিয়া মুখখনৰ নিচিনা লাগিব নাক নহ'লে মুখখন বুলি ক'ম নে সেইটোতো মুখ বুলি ক'ব নোৱাৰোঁ তেনেকুৱা মই অনুৰোধ জনাম যে ধেই দেই তাক সেইটো খোজটো আৰু তাক সেইটো খোজটো এই দুটা মই অকণমান ব্যৱহাৰিক এইকাৰণে কৰিব লাগিব আমাৰ বহুত আছে কথা ক'ব জানে কৰিব নাজানে বহুত আছে কৰিব জানে কথা ক'ব নাজানে অৰ্থাৎ তাত্ত্বিক আৰু ব্যৱহাৰিক আমি দুইটা দিশ জানিব লাগিব দেচোন দেই তাক 1 2 এইটো হ'ল হ'ব এইটো ধেই জিত তাক পানী এই যে বেকাকে গৈছে এই কেলে গ'ল বেকাকে কি হ'ল এই যে হ'ব ধেৰা নামৰ এটা চৰাই আছে না সেই চৰাইটোৱে সদায় আমাৰ খোজ কাটলবোৰ পশু পক্ষীৰ লগত সম্বন্ধ আছে সেইটো দিয়েচোন ঝিং চাক চাক তিনি ডাউন
1 2 3 4 झिन झक झिक ना ना झिन झक 1 टिक टक टिक टक टिक टक टिक टक टिक डाउन झिनझাক তিনি দিন না এতিয়া ভৰি পাক এতিয়া ভৰি কি হৈছে झिनझাক তিনি দিন না বুলি থৈ দিছে ছটা দিন হ্যাঁ ছটা 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 আচ্ছা আমি যে হাতখন গৈছো টাও টাক এটার নাম কি ফুল চিঙা ফুল চিঙিবগে লাগে এটুক আবৰ্তন কৰে বিবৰণ কৰে এইবোৰ হস্তৰ কথা নাপাব এটা এই যে গৈছো টাও টাক যাওঁ টাও টাক এইটো এটা আমাৰ কি হৈছে মুজৰ এর ছটা তাহলে যাতো এতিয়া আমি মুজৰ এটো মুজৰা আমাৰ মুজৰটো এনেকে মাৰি গৈছো কিমানত যাব হ্যাঁ টাও টাক কিমানত যাব অর্থাৎ সেটো আমি চোৱা ভাল আকৌ সেইটো গলে নহব বায়নজন নৃত্যশিল্পী বায়নজনে নৃত্য জানিবই লাগিব বায়নজনে যদি নৃত্য নাজানে হ্যাঁ জড়তা বায়ন ৰস উলিয়াব নোৱাৰে এটা বহুত বায়ন জড়তা আছে আৰু মুখ বায়ন দৰকাৰ নাই হাত বায়ন লাগে আমাৰ ডাইনাৰ বায়া এই সাইডটো ডাইনা বুলি কয় আৰু ইফালেটো বায়া বুলি কয় আমাৰ ডাইনাটো কি হৈছে মাতটো খুব কম আৰু এনেকুৱা ফুল যে আমি ফুলত স্বৰ ধৰি ৰাখিব নোৱাৰো কিন্তু ফুলটো স্বৰত ৰখা ভাল আপুনি যদি ক্লিক মাৰি দিয়ে ৰৈ দিব আপোনালোকে গতিকে সেই ফুলবোৰ সদায় স্বৰত থকা ভাল মই খোজৰ সম্পৰ্কে এইখিনি ক'লো দ্বিতীয় কথাটো যে কমলাবাৰী থুলত মই জনাতে দেই ন ধেমালি গালে গোহা ধেমালি নাগায় আৰু কি কৰে ঢলনা বজাবই লাগিব ভাওনা এটা বহুত ঢলনা নাই গতিকে এইখিনি আমাৰ চলি আছে গতিকে এইখিনি ব্যৱহাৰিক কথা মই চমুকে এইটো ক'লো এতিয়া হ'লে সূত্ৰধাৰ বা সূত্ৰধাৰী 21টা গুণৰ কথা ভৰতমণি নাট্য শাস্ত্ৰত আমি পাওঁ 21টা আৰু মই কোনোবা এখন এইবাৰ চিনাতলি ওলোৱা সেইখন মই লিখিছোঁ এইটোৰ ওপৰত যে 21টা গুণ থাকিব লাগিব সূত্ৰধাৰজন ভাওনাৰ মূল বস্তু আমি যদিও ইয়াত শেষৰ ফালে বহুৱাই থৈছোঁ কিন্তু সূত্ৰধাৰজন মূল বস্তু নাচখন শীত তা ধে গাঁও কেইমাত্ৰা কেতিয়াবা 8 মাত্ৰা হৈছে কেতিয়াবা 10 মাত্ৰা হৈছে 6 মাত্ৰা দিব লাগিব মাত্ৰা কি 5টা চকুৰ প্ৰচাৰ মাৰিলে 1 নিমিষ হয় 1 নিমিষক 1 মাত্ৰা বুলি কয় এইবোৰ এটা অংক চকুৰ প্ৰচাৰটো এনেই নাহে আকৌ তাতে সোমাই আছে গ্ৰন্থটো তা ধে মোৰ হৃদয়ৰ পৰা অৰ্পণ কৰিছোঁ গতিকে সূত্ৰধাৰৰ জাগৰণ ছন্দপ্ৰকৰণ আৰু ৰসপ্ৰকৰণ 3টা ধাৰা তাত থাকিবই লাগিব নাপাওঁ বিচাৰিবোৰ নাপাওঁ উৰি গুচি যায় গতিকে সূত্ৰধাৰীটো আমি এনেকুৱা কিছুমান কৰি পেলালোঁ সূত্ৰধাৰী আমি সকলোৱে জানো যে তাৰ যিটো মানে পুৰুষত্ব যিটো সূত্ৰধাৰী যিটো পুৰুষত্ব সেইটো বিচাৰিব নাপাওঁ কেতিয়াবা আঁতৰি গুচি যায় গতনাচ সোমাই দিলোঁ গতনাচ মানে সেইখিনি তালমানৰ কথাখিনি মই নকওঁৱে ভাওনাৰ মূল বস্তু হৈছে দোহাৰ যিমান ভাল হ'ব সিমান ভাওনা ভাল হ'ব দোহাৰ যিমানে পৰি যাব এইবাৰ আমি পুৰস্কাৰ দিবলৈ দোহাৰক পুৰস্কাৰ দিবলৈ বিচাৰি বুজি পোৱা নাই এতিয়ালৈকে নিদিলে নহয় কাৰণ কিবা এটা কৰা হৈছে আৰু দোহাৰক আমি পোৱা নাই কাৰণ দোহাৰ কিয় গুৰুত্ব দিছে যে ভাওনাৰ সংগীত প্ৰধান
সেইখিনি আমি পোৱা নাই এতিয়া সূত্ৰধাৰী নাচখন কেতিয়াবা থুকনি তালত লাগিব থুকনি তাল কৰি আমি চোতা তাল কৰিছোঁ এটা চোতা তালো কৰিছোঁ একতাল কৰিছোঁ প্ৰথমে চিন্তা কৰিলে মই চোতা তাল কৰিম নে একতাল কৰিম যদি একতাল কৰোঁ সেইটো আমাৰ ভুল নহয় কিন্তু কি হয় চোতা তালখন কৰিলে ভাল ধিনাও ধিনাও ধগি তাক ধিনাও ৰাতা তাক ধিনাও ধিনাও দে নাও চোতা হয়নে তেনেকৈ ধিনাক দে টিকি দাওঁ তাক ঠেনি ঠেনি দাওঁ নাচখনৰ এটা পুৰুষত্ব কেনেকৈ আছে মই দেখুৱাই দিবলৈ পাওঁ মই নাই নাচা আৰু মই নাচি দিলে মই বেয়া পাব নহয় মোৰ কথা কোনোৱে নহ'লে ৰুম থা তাক দিনাক দে টিকি দাওঁ তাক ঠেনি ঠেনি দাওঁ তাক দে টিকি দাওঁ তাক ঠেনি ঠেনি দাওঁ দিনাক দে টিকি দাওঁ তাক দে টিকি দাওঁ ঠেনি 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 দিনাক দে টিকি দাওঁ তাক দে টিকি দাওঁ তাধেনিটা কেইটা ধকিতা তথাপিতো এটা মানে বয়া এৰি থৈ গৈছে দিনাক দে টিকি দাওঁ তাক ঠেনি ঠেনি দাওঁ তাক ঠেনি ঠেনি দাওঁ কাষলৈ আহিব ঠেনি ঠেনি দাওঁ 3 নম্বৰ কোচমাৰ ভুল নহয় দেখা যাব পাৰিলে ভাল মই তেখেতক সেৱা জনাই লৈছোঁ দেই কথাটো হৈছে কি আমাৰ নাচখন এটা দৌৰ আছে জোৰ আছে সেই জোৰটো কিন্তু থাকিব লাগিব নাই ঢাকি দেখি দাওঁ ৰুন্ধা তাকি তাক ঢাকি দেখি এইটো যে মকৰা বোলনিটো ঢাকি দেখি তাকি টাওঁ তাকি দেখি তাকি তাক টাওঁ তাকি দেখি তাক কিতা ধেনি তাকি দিনাক ধে ঢাকি দেখি তাধেনি তাকিটা ঢকিতা এই মকৰা বোলনিটো এনেকে থাকে গতিকে তেনেকুৱা সেইখিনি নাচ সামৰি লোৱা গতিকে নাচটো আমাৰ পুৰুষত্ব থাকিব লাগিব নাচৰ জোৰ থাকিব লাগিব এতিয়া আহিলোঁ আমি নাট আহি থ'লে ৰাগৰ কথাটো নুসুমাওঁ ৰাগ বুলি ক'লে খঙি উঠিব দিয়া মানে শ্লোকবোৰ আমি গাইছোঁ কিন্তু হস্তটো তাক গুৰুত্ব দিয়া নাই এনেই এনেকৈ কৰিছোঁ কেতিয়াবা এনেকৈয়ে থৈ দিছোঁ আমাৰ হাত হ'ল শব্দ হাত হ'ল আমাৰ শব্দ এইটো কি চন্দা এইটো কি চন্দা চপচ হয়নে কথাটো বা সেইটো এইটো নাৰায়ণটো আমি এইটো দিছোঁ কৃষ্ণটো আমি এইটো দিছোঁ মোৰ বাঁহীটো কিমান দূৰত দিম সেই হাত থ'ব জেগা পোৱা নাই ভৱন্তী নিত্য হস্তানাম গতি পঞ্চদা ভূমি উদ্ধাৰ হৈ তোৰা দক্ষিণাত বিশ্ব আমাৰ হস্তস্থান পাঁচটাই এতিয়া পুৰুষ হোৱাত আহি সূত্ৰধাৰী এনেকৈ গৈছে সেইটো সূত্ৰধাৰী কেতিয়া হ'ব নোৱাৰে আমাৰ হস্তস্থানকেইটা দিয়া আছে কি বুলি দিছে ভৱন্তী নিত্য হস্তানাম গতি পঞ্চদা ভূমি উদ্ধাৰ হৈ তোৰা প্ৰাচী দক্ষিণাত বিশ্ব হস্তৰ স্থান 5টা প্ৰাচী মানে সন্মুখ ঊৰ্ধ ওপৰ অধৰতল আৰু উত্তৰ দক্ষিণ এতিয়া আমি হাতবোৰ ক'ত কিমানৰ মাফত ৰাখিম সেইবোৰ কথা আমাৰ জনাৰ প্ৰয়োজন আছে সংস্কৃতৰ শ্লোকবোৰ আমি চবেইতো সংস্কৃত পঢ়া নাই আমাৰতো ভুল হ'বই কিন্তু সংস্কৃতৰ শব্দটো অৰ্থটো বুজি হাতখন যদি প্ৰয়োগ কৰিব পাৰোঁ তেতিয়া আমাৰ অসুবিধা নহয় হস্তবোৰ কিন্তু এতিয়া এনেই ঘূৰি পকি আছে আৰু ঘূৰি পকি থাকিলে নহ'ব আমাৰ হস্তৰ যিহেতু কথা কয় হস্তখিনি প্ৰয়োগটো আমাক লাগিব পানী মই মাছটো যেনেকুৱা মাছটো মই এনেকৈ দেখুৱালে এইটো আগলৈ গ'লে আৰু পাছলৈ আহিলে দুটা বেলেগ হ'ব মই যদি আগলৈ যায় এইটো চৰা হ'ব পাছলৈ আহিলেহে মাছ হ'ব একেটা হাতেখনে আগলৈ গ'লে কি চৰাই হ'ব পাছলৈ আহিলেহে মাছ বহুত লক্ষণ আছে বিষয় লক্ষণ এই ভিতৰত বিৰাট এটা অধ্যায় মই এইটো সিমানটা সামৰিলোঁ গীত নান্দি মানে কি উপাসনা নান্দি শব্দৰ অৰ্থ হ'ল উপাসনা মোৰ এটা প্ৰবন্ধই আছে নান্দি আৰু ভতিমা বুলি ভতিমা আৰু নান্দিৰ অৰ্থটো এটা ধুনীয়া প্ৰবন্ধ আছে নান্দি মানে উপাসনা ৰাগ কিন্তু সহায় এতিয়া আমাৰ কি হৈছে নাও ঠিক হা ফুলটো লওকচোন ও য়াৰে জয়
জয় দেব নারায়ণ ওয়ারে জয় জয় দেব নারায়ণ ওয়ারে জয় জয় দেব নারায়ণ। এক মিনিট, মই যে গালো প্ৰথমতে জয় যে দিছোঁ এখন কাঁহী যেনেকৈ আমি ধূপ ধূনা লৈ বন্তি কৰোঁ ঠিক সেইটো বুজাই আছে হয়নে দেৱ নাৰায়ণ। আৰু ইমান নাট্যকাৰ কেইজনৰ মিল আছে সূত্ৰধাৰী গীত এটাই মাত্ৰ জয় জয় দেৱনাৰায়ণ তোৱা কৰোঁ বন্দন যুগে যুগে হৈয়া অৱতাৰ হৰিলা পৃথিৱী। অঁ গতিকে জয় শব্দটো এইটোৱে জয়টো জয় সদায় হৃদয়ৰ পৰা যাব। গতিকে হস্তৰ প্ৰয়োগ আৰু বিনিয়োগ হস্তৰ প্ৰয়োগ আৰু বিনিয়োগত কিন্তু গুৰুত্ব দিব লাগিব। নদন্ত সূত্ৰধাৰণ নান্দিৰ অন্তত এয়া সূত্ৰধাৰ। এতিয়া আমাৰ সূত্ৰধাৰে কিছুমানে নিজে নিজে কৰিছে মই নাই মই সূত্ৰধাৰ চোৱা বুলি বুকুত নাই দিছে। এইটো আচলতে নহয়। এইটো এটা বিষয় আপোনালোকে পুৰস্কাৰ ল'বলৈ আছে। মই কথাখিনি টানেই কৈ আছোঁ চাগে ন টানকৈ কৈ আছোঁ নেকি কম নে নকম? গতিকে অথ ভতিমা অথ অৰ্থ নহয় অথ মানে কি এতিয়া ওপৰ ৰেটডাল লাগি গ'লে অৰ্থটো বেলেগ হৈ যাব আৰু নাথাকিলে অৰ্থ মানে হ'ল এতিয়া এতিয়া ভতিমা ভতিমা মানে স্তুতি স্তুতি আমি কেনেকৈ কৰিম স্তুতি কৰিবা ক নোৱাৰে তোমাক ব্ৰহ্মাই আনি দেৱজাত মনুষ্য বুদ্ধিৰে কেনমতে মই কৰিব স্তুতি তোমাক কেনেকৈ। গতিকে ভতিমা মানে স্তুতি অৰ্থ মানে এতিয়া বহুতে সূত্ৰধাৰে অৰ্থ অৰ্থ কৰি আছে। আমাৰ উচ্চাৰণৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিয়া ভাল। উচ্চাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। বাকীখিনি সামৰিলোঁ সূত্ৰধাৰ বিৰাট বিষয় মই সামৰিলোঁ। কৃষ্ণ ওলাল কৃষ্ণই ওলাওক বা বিষ্ণুৱে ওলাওক প্ৰৱেশ মকৰত বিষ্ণু শকান্ত কাম কৌটিজিত জগতাং জনক ধাতা সাধুৱান শ্লোকটো সেইটো। তাৰমানে গুৰু শ্ৰীমন্ত শংকৰদেৱৰ নাটকখনৰ শ্লোকটো আনিছে মাত্ৰ বিষ্ণুটো বা কৃষ্ণটো ভৰাই দিছে বাকীখিনি একেই। আচ্ছা শ্লোকটো যদি অৰ্থটো বিচাৰোঁ সাধুৱান ধৰ্ম বুলি যে আমি কৈছোঁ তাৰ উদ্ধৱ আহিছে জানো? শ্লোকটো আপোনালোকে ৰুক্মিণীহৰ নাটকখন যদি ঘৰত আছে ব্ৰজাৱলী ভাষা নাটৰ আপোনালোকে মিলাই চাবচোন তাত লিখা আছে এইটো শ্লোকটো তাৰ পৰা আহিছে তাত উদ্ধৱ আহিছে জানো? সৰু কথা এটা কৈ থওঁ আপুনি শিৱক আৰাধনা কৰিছে ওম নমঃ শিৱায় গাইছে আপুনি তিনিজনকে মাতিছে নে? ওম নমঃ শিৱায় এজনকে মাতিছে। এতিয়া আপুনি যদি ওম বুলি কৈ দিয়ে তিনিজনকে মাতিছে ভুলটো ভুলি নহয়। কিন্তু যশোদনী বিশেষ ৰঞ্জকো জনাইছে মই যিটো ধ্বনি কৰিম আপুনি মাতি থাকিলেও নাপাব মাতি থাকিলেও নাপাব ও হ'ব নে ওম হ'ব তিনিজনক বিচাৰিছে নে এজনক বিচাৰিছে শব্দটোৱে গুৰুত্ব দিয়া নাই আপোনালোকে। গতিকে শব্দবোৰ গুৰুত্ব দিব। পোচাকৰ ক্ষেত্ৰত মই বৰকৈ নোসোমাওঁ এইটো এটা গৱেষণা চলিও আছে আৰু এইটো এটা বৰ মোৰ কাৰণে জটিল বিষয়। কিন্তু এটা কথা মই এবাৰ ভাল পালোঁ দুখনমান ভাওনাৰ সাত্বিকতা পোচাক কিনিছে। সাত্বিকতা পোচাক বুলি মই কৈছোঁ যে ভাওনা ভাওনা লাগিছে কিছুমান কথা ভাওনা ভাওনা লাগিব লাগিব। মই এটা কথা কওঁ যে খিলঞ্জীয়া অসমখনত বিভিন্ন ভাষা ভাষী লোক আছে আৰু বিভিন্ন ভাষা ভাষীৰ সাজপাৰৰ লগত আমাৰ কিন্তু সম্বন্ধ আছে হয় নহয়? গতিকে আমি সেইবোৰ আমাৰ আপোনালোকক চিন্তা কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। তাৰপিছতে কৃষ্ণৰ প্ৰৱেশ কৰিল। প্ৰৱেশ কৰোঁতে আমি খোজবোৰ চাইছোঁ। এতিয়া মই সুধিছোঁ যে খোজবোৰ আমি যিমানেই নাচাওঁ যিমানেই আপোনালোকে লম্ফ জম্ফ নকৰক যিমানেই আপোনালোকে জোৰে নাপাদক
তাল যিয়ে নাবাজক খোজ আমাৰ চাৰিটা ধাৰা কি ধীৰদত্ত ধীৰশান্ত ধীৰদত্ত আৰু ধীৰদত্ত এই চাৰিটাই আমাৰ ধাৰা শাস্ত্ৰসন্মত তাৰ কেনেকুৱা খোজটো তাত দিয়া আছে ঋষি আৰু মুনিৰ একে খোজ নেকি খোজ থেকে নহ'ব বেলেগ বেলেগ হ'ব গতিকে এই খোজবোৰ আমি প্ৰৱেশখন মাৰোঁতে গাত্ৰানুবাদ বুলি কয় আমি তিনিটা বস্তু মই মোৰ এই সীমিত জ্ঞানে চোৱা তিনিটা বস্তুৰ কথা কৰিলোঁ আপোনালোকক এটা হ'ল গাত্ৰানুবাদ এটা হ'ল বাগানুবাদ আৰু এটা হ'ল ৰম্ভানুবাদ এই তিনিটাৰ ওপৰত মই বিশেষ গুৰুত্ব দিম শৰীৰ মন আৰু কণ্ঠ এই তিনিটা আমাৰ মূল বস্তু মোক আপুনি চৰিত্ৰটোৰ মাজত কেনেকৈ সোমাই গৈছে আৰু সোমাবলৈ চেষ্টা কৰিছে এই কথাটো আমি কিন্তু তনকৈ চাওঁ ভগৱান এটা চৰিত্ৰ ৰূপায়ণ কৰিব ভগৱন্তৰ চৰিত্ৰ কৃষ্ণই বোলক বা বিষ্ণুৱে বোলক যিয়ে নকলক চৰিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত কিন্তু আমি বহুত ফেইল হৈ আছোঁ বহুত পিছত কাৰণ চৰিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত আমি যদি গুৰুত্ব নিদিওঁ সেই কথাখিনি কিন্তু খুব বেয়া হৈ যাব মই মোৰ জনাম ভাৱৰীয়াসকলক যে আপুনি যিটো চৰিত্ৰ কৰিব চৰিত্ৰটোৰ কিন্তু গভীৰ অধ্যয়ন লাগিব গভীৰ কিন্তু অধ্যয়ন লাগিব চৰিত্ৰ অধ্যয়ন যেতিয়া কৰিব শিকিব তেতিয়া আপুনি গম পাই যাব যে ভগৱান চৰিত্ৰটো বুলিয়ে নহয় মই প্ৰতিটো ভাৱৰীয়াৰ প্ৰতিটো চৰিত্ৰৰ ওপৰতে কৈছোঁ আপুনি পেটৰ অভিনয় কেই প্ৰকাৰ জানেনে পেটৰ অভিনয় বচন নিক্ষেপণ কেই প্ৰকাৰ জানেনে আপোনালোকে বচন নিক্ষেপণ নাজানে 12 প্ৰকাৰ কেতিয়াবা লগ পালে বহলভাৱে কওঁ থুতৰি অভিনয় কেই প্ৰকাৰ জানেনে আপোনালোকে নাকৰ অভিনয় কেই প্ৰকাৰ জানেনে চকুৰ চেলাউৰি অভিনয় কেই প্ৰকাৰ জানেনে চকুৰ মণিটোৰ অভিনয় কেই প্ৰকাৰ জানেনে ভ্ৰূণৰ অভিনয় কেই প্ৰকাৰ জানেনে কাণৰ অভিনয় কেই প্ৰকাৰ নাকৰ অভিনয় কেই প্ৰকাৰ জানেনে ডিঙি কেনেকৈ মই ভেদ কৰিম জানেনে বাহু ভেদ কেই প্ৰকাৰ জানেনে আপোনালোকে মোৰ বোধে আপোনালোকে জানে কিন্তু নাজানে বুলি মই নাজানো আপোনালোকে জানে কিন্তু মই ভাবিছোঁ যে নাই জনা কাৰণ জনা হ'লেতো মই পালোহেঁতেন চাগে শ্ৰমা নতুন আশা কুণ্ঠিতা চিতা বিবাহ নবিধা নবিধ বিবাহকৰণৰ কথা আমাৰ উল্লেখ আছে সেইবোৰ প্ৰয়োগিক কেনেকৈ কৰিম মই আকাশলৈ চাম মই তললৈ চাম মই ছাইডলৈ চাম মই প্ৰেমত বহিছোঁ আলিংগন কৰিবলৈ বহিছোঁ আলিংগন কৰিবলৈ লৈছোঁ গোটেই কথাখিনি চকুৱে ক'ব অৰ্থাৎ এই মুখমণ্ডলত গোটেই বস্তুটো ফুটি উঠিব লাগে মুখমণ্ডলত সেই বস্তুটো আমি বিচাৰি আছোঁ নাই কিবা বাহুভেদটো 16 প্ৰকাৰ না 16 প্ৰকাৰ বাহুভেদ মোৰ এখন কিতাপ মই আপোনালোকক বিশেষ কোৱা নাই অভিনয় প্ৰসংগ বুলি মই এখন লিখিছিলোঁ সেই কথাটো তাত আছে মানে কেলে ইমান মানে শৰীৰটো হেৰি অভিনয়ৰ কাৰণে লাগি আছে আমাৰ কৰণৰ সম্পৰ্কত বা মাটি ৰখাৰ সম্পৰ্কত আমি নুসুমোৱাৰ কাৰণে কথাবোৰ আচলতে গুৰুত্ব দিয়া নাই অভিনয় মানে কি অকল খোজকেইটা দি বচনকেইটা মানুহক শুনোৱাটোৱে আমাৰ অভিনয় নেকি এতিয়া আমাৰ কি হৈছে জানানে আমি বচনকেইটা শব্দকেইটা ঠিকে কৈছোঁ মুখস্থ কৰিছোঁ কিন্তু কণ্ঠস্থ নহয় মুখস্থ আছে কিন্তু কণ্ঠস্থ হ'ব লাগিব কণ্ঠস্থ হ'লেহে হৃদয়ৰ পৰা বস্তুটো ওলাই আহিব স্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰাকজনক কৈছোঁ ভাৱ হাত আৰু হেলা কি জানি ল'বা ভাৱ হাত আৰু হেলা কি বস্তু জানি ল'বা কিয় পুৰুষৰ সকলে যেতিয়া স্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰে হয় আমি পুৰুষসকলে স্ত্ৰী চৰিত্ৰ ৰূপায়ণ কৰাৰ কথাটো মই কিতাপখন পালোগৈ বিচাৰিছে পুৰুষে কৰিব পাৰে ভৰনাট্য শাস্ত্ৰ এটা দিয়ে হেৰিও আমাক কাৰ্তিমতাম বুলি এখন কিতাপ আছে কাৰ্তিমতাম সেইবোৰ লিখা আছে বেলেগে পালে কম দিয়া গতিকে এই বস্তুবোৰ আমি পুৰুষেই হওক বা স্ত্ৰী চৰিত্ৰই হওক
ৰূপায়ণ কৰিবলৈ যাওঁতে আমাৰ প্ৰথম কথা শৰীৰটোৱে কথা ক'ব লাগিব। মানুহ এজন বহি আছে, সি কিহত বহিছে? মানুহ এজন গৈ আছে, সি কেনেকৈ গৈ আছে? তাৰ মনৰ ভাৱটো কি? হা, আপুনি আমাৰ গোটেই বস্তুটো ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। ভাৱ কি, ৰস কি, কাৰু কি, এইবোৰ আমাৰ জনাৰ প্ৰয়োজন আছে। আমি ভাবলৈ সোমাব পৰা নাই। দৰ্শকে হাত চাপৰি দিছে, মোৰ কাৰণে সেইটো হাত চাপৰি হ'বও পাৰে, নহ'বও পাৰে। দৰ্শকে আপোনাক প্ৰেৰণা দিছে, তাৰ বাহিৰে আপোনাক সেইটোৱে নাই। আপুনি প্ৰেৰণাটো কি হৈছে? আপুনি দেখিছে হাত চাপৰি দিছে, মই আৰু অকণমান বেছিকৈ কৰি দিম বুলি ক'লে বেছিয়ে বেয়া হৈ গৈছে। হয়নে কথাটো? সেইটো নহয় আচলতে। নাটকৰ পাগল হ'ব লাগিব, সংগীতৰ পাগল হ'ব লাগিব, সংগীত সাধনাৰ কাৰণে ত্যাগ কৰিবলৈ পাৰিব লাগিব। একেবাৰে আপুনি ৰুমৰ ভিতৰত 2 ঘণ্টা আখৰা কৰি পেলাই আমি ফালি দিম বুলি কোৱা ভুল। মোৰ এটা অনুৰোধ আছে, মই বুলি সেইকাৰণে কৈছোঁ, মই অহংকাৰত কৈছোঁ, আপোনালোকক লৈ অহংকাৰ কৰোঁতো যে আপোনালোকে সাধনা কৰিছে। আপোনালোক যদি সাধনা নকৰি ইয়াত প্ৰতিযোগিতা নকৰিলেহেঁতেন আপোনাক কাক ক'লো হেঁতেন কথাখিনি? আপোনালোক কৰিছে কাৰণে কৈছোঁ। অনুৰোধটো কি যে প্ৰতিযোগিতা আমি আমাৰ এইখন মঞ্চত কৰি আছোঁ, এইখন মঞ্চত আমি বাবা লৈ আছোঁ, আৰু এখন মঞ্চত আমি প্ৰতিযোগিতা কৰিব লাগিব। শংকৰদেৱক বিশ্ব দৰবাৰ দিব নালাগে, এইখন দৰবাৰ ক'ত আছে আমি নাজানো। তেওঁ এৰি থৈ যোৱা বস্তুখিনি আমি সজাই পৰাই উলিয়াই দিব লাগিব বাহিৰলৈ। আৰু উলিয়াই নিবলৈ হ'লে তাৰ যিখিনি সম্পদ সেইবোৰ আমি চাব লাগিব। অভিনয় এটা বিৰাট এটা অধ্যায়, আংগিক, বাচিক, সাত্বিক, আহাৰ্য মই এতিয়া কৈ শেষ কৰিব নোৱাৰোঁ। আপোনালোকে কিতাপ পঢ়িব পাৰিব। এটা কথা লিখি থওক এতিয়া যে কিতাপ পঢ়ি ভাষণ শুনি আপোনালোকে অভিনয় কৰিবলৈ নাহিব। মোৰ কথা শুনি আপোনাক ভাল অভিনয় কৰিব নোৱাৰে, প্ৰেক্টিকেল কৰিব, আমাৰ তাত্ত্বিক কৰিব, ব্যৱহাৰিক কৰিব। ভাষণ শুনি আপোনালোকে একো কৰিব নোৱাৰে, কিতাপ পঢ়ি কৰিব নোৱাৰে। কিতাপ পঢ়িলেও নোৱাৰে, কাৰণ তাৰ কথাটো কেনেকৈ বুজি পাব? কিতাপখন বুজিব কাৰণেও লাগিব নহয়। তাৰ কাৰণে কিন্তু গুৰু ধেৰ হৈছে এতিয়া। অন্ধগুৰুৰ শিক্ষা নল'ব আপোনালোকে, অন্ধগুৰুৰ শিক্ষা নল'ব। মই অনুৰোধ জনাম যে আপোনালোকে এই বিষয়ত অলপ কিন্তু সাৱধান হ'ব পাৰে। পৰম্পৰামুখী হয়, কিন্তু এতিয়া আপোনালোকে আমাৰ ৰাগ ওলাই গ'ল গীতৰ ক্ষেত্ৰত, পৰম্পৰা ৰাগ, মেলা ৰাগ ওলাইছে, শংকৰদেৱৰ দৰ্শনত যদি নাই। সেইবোৰ কেনেকৈ ওলাই আহিছে আমি পোৱা নাই এতিয়ালৈকে। ৰাগ কি বস্তু দিলে, ৰাগ এটা দিব লাগে কাৰণে লিখি থৈছে তাত। ভেলি মই কিমানলৈকে হাৱাটো যাব, কিমানলৈকে মই হাৱাটো কৰিম? কণ্ঠ শুৱলা হয়, কিন্তু চব কণ্ঠতে আমি দুটা বস্তু বিচাৰি নাপাওঁ। কি নাপাওঁ? মিৰি আৰু গম বিচাৰি নাপাওঁ। কণ্ঠ চবৰে শুৱলা, ভাল হৈছে। এই কথাবোৰ আপোনাৰ কোনটো আখৰ ক'ৰ পৰা হয়? কৰ্মশালা ধেৰ হৈছে, কৰ্মশালাত আপুনি শেষ পৰা শিকিব নোৱাৰে। কেলৈ বুলি? কৰ্মশালা 7 দিন বা 15 দিন বা কিবা এটা ল'লোঁ, গোটেই সোপা মহতিয়াই ল'লোঁ, শেষত গৈ হাল বাবলৈ খেল খেলিবলৈ জানে, একো নহয়। এইটো প্ৰতিদিনে ইয়াৰ আখৰা থাকিব লাগিব, প্ৰতিদিনে ইয়াৰ আমি অনুশীলন কৰিব লাগিব। এতিয়া আমি মানুহকেইটা গোট নাখাওঁ, আখৰা এখন নাটকখন কৰিলে মানুহকেইটা ভাওনা দিনা গোট খাই নাখায়, তাৰ সন্দেহ হয়নে কথাটো? ইটো আহিল পক্ষী মাৰিলে গুচি গ'ল, সিটো আহিল পক্ষী মাৰিলে গুচি গ'ল, সেইকাৰণে ইয়াত আহি নাপালে বিচাৰকক গালি পাৰক বা বেয়া নাপাওঁ, বিচাৰকৰ বদনামটো লৈ আছোঁ, লৈয়ে থাকিম। কাৰণ আমি গালি পাৰিলে ভাল পাওঁ, কেলৈ জানেনে? মুখাগত পাৰিবা, শিকিব পাৰিবা, ফেচবুকত নাপাৰিবা, বৰ বেয়া পাওঁ। কাৰণ মই ফেচবুকত বৰকৈ হেৰি কৰি নাথাকোঁ না, আমি ফেচবুকত বিচাৰ কৰা নাই নহয়। মই আদৰণি সমিতিক অনুৰোধ জনাওঁ, এই ভাওনাৰ সম্পৰ্কত যোনেই ফেচবুকত বেয়াকৈ নিলিখক, ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব ভুল। কেলৈ? এছামে ভাওনা ভাল কৰিবৰ কাৰণে টানি আছে,
এহচামে ভাওনা ধ্বংস কৰিবৰ কাৰণে টানি আছে সেইকাৰণে কৈছোঁ যে ফেচবুকত কোনোবাই লিখিব কোনোবাই কিবা কৰিব আজি আপোনাক সেইকাৰণে আমাৰ এই নাম কি হা মনটো কলিতাইটো একদিন পুৰাকে লিকটাকে চিৰি আছে এতিয়া আহিছে কি জানো সেইটোৱে ডাঙৰ কথা ন গতিকে যুক্তিহীন বিচাৰীহীন ধৰ্মহানি বজায়তে উপনিষদৰ শ্লোক যুক্তিৰে কথা কথি কৰি থাকিব পাৰিম কিন্তু আমি সত্যটো হেৰাই যাব আৰু সত্যক জানিবলৈ হ'লে আমি কি কৰিব লাগিব খন্দা জেগাতে খান্দি খান্দি আনিব লাগিব সাজপাৰৰ ক্ষেত্ৰত ৰূপসজ্জাৰ ক্ষেত্ৰত বা এই বহুত কথা আছে বচন নিক্ষেপণৰ ক্ষেত্ৰত পোৱা অসুবিধা শ্বাস প্ৰশ্বাস আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম বৰ্ণবিনাশটো আমি কেনেকৈ ঘটাম কোনটো অল্পপ্ৰাণ কোনটো মহাপ্ৰাণ সেই সম্পৰ্কত চন্দ্ৰৰ সম্পৰ্কত জানিবলগীয়া বহুত কথা আছে কিনো মোৰ গাইছে না ঠিক আছে তালখন ধৰোঁতে ভাৱৰীয়াজনে যিটো ধৰিল দোহাৰে এনেকুৱাকৈ ধৰিলে হা হা বিধি ধৰি দিলে চা কি কৰ আয়ো ক'ত যাবা ক'ত থাকিবা বিচাৰি নাপাওঁ মোৰ শব্দ যন্ত্ৰটো মই কেনেধৰণে কিমান ওজনত কথা পাতিম দূৰত্ব আৰু ঘনত্ব আৰু ঘনত্বটো আমি বিচাৰি পাব লাগিব মন দেৱৰ আছে কখলে পৰিচিত পতাকন কলিজা কুকুৱা বা সেইটোৱে কোনো হ'ব কিমান দূৰত আছে মানুহটো কিমান মাছ পাতি থাকিব সেইকাৰণে এই শব্দযন্ত্ৰ মই কেতিয়াবা মাইক মানুহটো ওচৰলৈ চাই দিব পোৱা কি হৈছে চাউল আহিব বোলে চাহ টিপা মাৰি পোৱা নাই বোলে আহিয়ে সেইটো বিচাৰি ফুৰিছে গতিকে সাৱধান আনিব প্ৰতিযোগিতা মানে যুঁজ কৰিবলৈ আহিছে আপোনালোকে যুঁজ কৰিবলৈ আহিছে ইখনকৈ সিখনকৈ আমি কেনেকৈ ভাল কৰিব পাৰোঁ ভাল কৰিছে বাৰু সুন্দৰো কৰিছে কিন্তু এই বস্তুবোৰ আপোনালোকে বিশেষভাৱে চাব লাগিব এতিয়া মুখা এখন পিন্ধিলে মুখা নহয় কিন্তু হাতী মানে ইমান সোপা হাতী ওলাইছে মানে আমাৰ গৈ সাগৰখনত হেৰিখনৰ সাগৰখনত হাতী মানে সাঁতুৰি নাদুৰি থাকিব পৰা হৈছে আচ্ছা আপোনালোকে ঘাটিৰ সুৰডাল দেখিছে কাণখন দেখিছে গাটো দেখিছে ভৰিকেইটা কেতিয়াবা দেখিছেনে কেনেকৈ খোজকাঢ়ে দুইটা হৈ যদি সমানে খোজকাঢ়ি দিয়ে সি আধুনিক হৈ নাযাবনে খোজটো কিন্তু কোনো চোৱা নাই হাতীৰ খোজটো চাব তলফালে চাইছিল নে আপোনালোকে ওলোৱাকেইটা কিন্তু নাজানে আমি খোজ কেনেকৈ পেলাইছোঁ যি পশু পক্ষীয়ে নহওক কিয় আমি সেই ঘনচিৰিকাটো চাব লাগিব সেই হাতীটো কেনেকৈ খোজকাঢ়ে তাৰ খোজটো সমানে যদি পৰে মই কৈছোঁ হাতীটো এঢলীয়া হৈ পৰি দিব লাগে বা গৰুটো যদি খোজকাঢ়িছে এফালে গৈছে আমি ওপৰৰ ফালে দেখা খোজটো হেৰিটো ছবিটো আৰু তলফালে দেখা ছবিটো বৰ মিল নাই আৰু আটাইতকৈ ডাঙৰ কথা যে ভাওনাৰ মুখা লুটুকৰি মুখা আছে চৌমুখা আছে মুখমুখা আছে আমি মুখমুখা এতিয়া তাৰকাই পিন্ধিছে মাইচেও পিন্ধিছে সবাহো পিন্ধিছে বকাসুৰে পিন্ধিছে ইত্যাদি এতিয়া আমি সেই মুখাত প্ৰয়োগিক যিটো দিশ প্ৰয়োগিক দিশটো লাগিব নহয় আমাক অকল মুখাটো পিন্ধি ওলালেই মুখা নহয় আচলতে মুখাৰ প্ৰয়োগিক যিটো দিশ সেই প্ৰয়োগিক দিশটো আমি গুৰুত্ব দিয়া নাই গতিকে গীত আমি যিমানেই ষ্টাইল নিদিওঁ কিয় যিমানেই সুৰ নিদিওঁ কিয় পাঁচটা কিন্তু গীতৰ পক্ষ আছে প্ৰৱেশিকী নিষ্কামিকী আক্ষেপিকী প্ৰাসাদিক আৰু অন্তৰা এইকেইটাতে আমাৰ ভাওনাৰ গীত চলি আছে আপুনি যিমানেই সুৰ নুলিয়া কিয় আৰু সুৰ কিন্তু কিছুমান অসুৰ হৈ গৈ আছে মই ইয়াৰ সেইখনত লিখিছোঁ ভাওনাত বিশ্বজনীন সুৰ বুলি গতিকে সেইবোৰ আপোনালোকে চাব
মই আৰু দীঘল নকৰোঁ মোৰ এটা অনুৰোধ যে পুৰস্কাৰটো আপোনালোকে কোনোবাই পাইছে কোনোবাই নাই পোৱা আক্ষেপ কৰিবলগীয়া একো নাই আপোনালোকে যে এটা অংশগ্ৰহণ কৰিছে মোৰ যিখিনি আশা আছে এইখনত নাপালোঁ মই সিখনত পাব লাগিব পিছৰখনত পাব লাগিব সেই যুঁজটো কৰক আপোনালোকে মই এখন নাপালোঁ নাই মোক ক'ব মই কাৰণ আমি নিৰ্দিষ্ট গীতাকহে দিব লাগিব আৰু বহু ভাৱৰীয়া কি হৈছে জানে কেৱল পুৰস্কাৰটো আশা তেওঁবিলাকে এনেকুৱা কিছুমান শব্দ আমাৰ কাণত কেতিয়াবা পৰে বা তাৰ ব্যৱহাৰ আমি দেখোঁ সি যেন ভাৱৰীয়া হয়নে নহয় কেতিয়াবা ভয় লাগে আমাৰ মই এটা কথা ক'ম কি ক'ম জানানে যে ভাৱৰীয়া হ'লে ভক্তি থাকিব লাগিব ভাৱৰীয়া হ'লে শ্ৰদ্ধা কৰিব লাগিব জানিব লাগিব বহু শ্ৰদ্ধা কৰিব নাজানে আপোনালোকেতো গাড়ী লৈ আহিছে বাইক লৈ আহিছে মই চাইকেল মাৰি ভাওনা কৰিছিলোঁ মই গোলাঘাটত কিমান দূৰলৈকে চাইকেল মাৰি ভাওনা কৰিছিলোঁ সেইটো নাজানে আপোনালোকে মই অসমখনৰ চুক এনেকুৱা এটা চুক কোণত মই ভাওনা বিচাৰি কি কৰিছিলোঁ সেইটো আপোনালোকে নাজানে আৰু এতিয়াও বিচাৰি আছে মই ভিক্ষাৰী এটা আমাৰ 3টা থোল আছে 3টা থোলৰ বস্তুবোৰ ওপৰতে বিচাৰি কি কৰিব পাৰোঁ চাওঁ বাজানা খাই যাব নোৱাৰিব হেৰি খাই যাব নোৱাৰিব নাচ খাই যাব নোৱাৰিব এতিয়া নৃত্যত অভিনয় আৰু নাটকত অভিনয় একে নেকি নৃত্যত অভিনয় আমাৰ নাটকৰ অভিনয় একে নেকি এতিয়া নাটকৰ অভিনয়হে নৃত্য অভিনয় হৈ গৈছে আৰু আমি এটা কথা জনা ভাল নৃত্য আৰু নাট্য 3টা নৃত্য তললয় স্বয়ং নৃত্য ভাৱাস্বয়ং নাট্য ৰসাস্বয়ং এতিয়া আমাৰ নৃত্যতে নৃত্য হৈ গ'ল নৃত্য অংশটোতে নৃত্যটো হৈ গুচি গ'ল গতিকে আৰু আমি মঞ্চ যিখন খলা এই খলাখন এই খলাখনৰ কোনটো স্থানত আমি কেনেকৈ ৰওঁ আমাৰতো বেলেগ ইয়াত কথা নাই 2টা চৰিত্ৰ আহিলে কেনেকৈ ৰওঁ 4টা চৰিত্ৰ গোট খালে কেনেকৈ কওঁ কেনেকৈ আমাৰ ষ্টেপিং এণ্ড মুভিং কৰি ইয়াত আছে এইবোৰ এই কথা ইয়াত আছে চেঞ্জ অফ এক্টিং ষষ্ঠ ইন্দ্ৰিয়ৰ সহায়ত আমি কেনেকৈ অভিনয় কৰিম সেইবোৰ কথা ইয়াত সোমাই আছে গতিকে ত্ৰিভংগ সমভংগ আভংগ এই যে ভংগবোৰ কেনেকৈ কৰিম সেইবোৰ জনা কথা আছে গতিকে এটা বিৰাট এটা অধ্যায় আমাক বিচাৰক হিচাপে আমাৰ আটাইকেইজনকে দিছে আমাৰ এই 3টা ষ্টাইলত বিচাৰক চলি আছে আমাৰ 5জন মুখখন দেখে আমাৰ 2জনৰ মুখখন নেদেখে 4জনৰ মুখখন নেদেখে সৌকেইজনে তলে লিখি থাকে মই কিন্তু ৰিজাল্ট উলিয়াব সময়ত তেখেতসকলক মাতি আনিছোঁ যে আপোনালোকক কিবা ক'বলগীয়া আছে নেকি কওক তেখেতসকলে চাহ হৈছে আমাক ক'বলগীয়া নাই আৰু আপোনালোকক ক'লোঁ যে বিচাৰ আপোনালোকৰ ওপৰত আমি কৰিবলৈ গৈছোঁ কিন্তু আমাৰ ওপৰত বিচাৰ কৰা এজন আছে নহয় আমাৰ ওপৰত বিচাৰ কৰা এজন আছে মই আপোনাক সঁচা কথা এটা কওঁ যে বিচাৰকত চলি থকা এটা সঁচা ঘটনা কৈ থৈ যাওঁ হোৱাটছএপত এজনে লিখে চাই বা চাব আৰু এপাক এইবোৰ নিলিখিবা তোমালোকে এইবোৰ মই মানি নলওঁ চাবৰ মূল ক্ষেত্ৰত নাখাতে এইবোৰ কেলৈ বুলি সোধা কাৰণ মই পবিত্ৰ হৈ থাকিম অপবিত্ৰ নহওঁ সেইবোৰ কাৰোবাক কোনোবাই তোমালোকে তেলিয়ামি কৰিব জানা সেইবোৰ তোমালোকে লাইভ কৰিলেও মই কমেই গম পাইছা না এইবোৰ লিখে মস্ত বিপদ মোলৈ লিখিছিলে তাক উত্তৰ তেনেকেই দিছোঁ নাম কেতিয়াবা নকওঁ নাম কৈ দিম কেতিয়াবা ভয় নকৰিব আপোনালোকে হা এতিয়া দল আমুকটো এনেকুৱা তামুকটো এনেকুৱা এইবোৰ আমাক নালাগে আমি কাৰ ওচৰত বিচাৰ কৰি আছোঁ তোমালোকে জানা নাজানা সেইবোৰ মোলৈ আমালৈ নকৰিব ফোন গম পাইছে নে এইবোৰ চাই চলি থাকে এনেকৈ চলি থাকে কাৰণে অকল সুবিধা পাইছে আৰু মই সদায় এটা কথা ক'ম যে সদায় জীয়াই থকালৈকে ক'ম যে মই ভাওনাৰ লগত কেতিয়াও খেলা নকৰোঁ কাৰণ ভাওনাই জীৱৰ তৰণৰ উপায় পথ দিছে মানুহে গৃহস্থালী ভাওনা কৰে আকৌ সেই ভাওনাৰ বৰত আহি নিচা খাব কোনোবাই সেইবোৰ মানি নলওঁ মই অনুৰোধ জনাম
যি বিচাৰক, যি ভাওৰীয়া, যি উদযাপন, যি দৰ্শক, এই নিচাজাতীয় সেৱনবোৰ যাতে যাতে কৰি পবিত্ৰতা নষ্ট নকৰে। মই আমাক এজনে তামোল খাইছিলোঁ, আজিৰ পৰা আহিব লাগিব এজনক, গম পাইছে না? মই ধৰণে কৈ থৈছোঁ যে তামোল পেকেটিয়াই পেকেটিয়াই হেৰি কৰি নাথাকিবা, হয়নে নহয়? গতিকে আমাৰ কথাটো হ'ল নিচা আমি সেইটো খাম। কোনটো জানানে? আমাৰ বায়ানো আছে তামোল খোৱা, মই জানো এইবোৰ কথা, হয়নে? মই তামোল খাবলৈ বুলি নহয়, মই তামোলৰ নিচাটো এইকাৰণে আনিছোঁ, মই নিচা এইকাৰণে আনিছোঁ, তামোলটো নিচা। কিন্তু আমি ভাওনাৰ নিচাটো লওঁ। ভাওনাৰ নিচাটো আমাৰ, মই চৰিত্ৰৰ নিচা লওঁ। চৰিত্ৰ কি? যিখিনি মই অভিনয় কৰিম। মই খোলৰ নিচা লওঁ, মই হেৰিয়ৰ নিচা লওঁ, কি কয় এইটো, ৰাগৰ নিচা লওঁ, মই তালৰ নিচা লওঁ, মই অভিনয়ৰ নিচা লওঁ, মই মুখা নিচা লওঁ, মই বিচাৰকৰ নিচা লওঁ। সেইবোৰ নিচাত আমি থাকোঁ। এই মই বাহিৰৰ হোৱা নিচা আমাক নালাগে, যিটো পৰিৱেশ নাথাকে, হয়নে কথাটো? আমাক শান্তি লাগে, আমাক অশান্তিটো নালাগে। ভাওনাই অশান্তি সৃষ্টি কৰিব নোৱাৰে, ভাওনাই সদায় শান্তিয়ে সৃষ্টি কৰিব। ইমানখিনিকে ক'লোঁ। কিবা সুধিবলৈ প্ৰশ্ন কৰিছে, উত্তৰ দিবলগীয়া হ'লে মনটো কলিতাই দিব। কেলে বুলি সোধক। মনটো কলিতাক এইকাৰণেই দিবলৈ দিছোঁ যে মনটো কলিতাই আপোনালোকক কৈ আছে যে 23 তাৰিখে আহিব, বিচাৰকসকলে আপোনালোকক কথা ক'ব, পক্ষী উৰে যেনে পখা অনুসাৰে। মই এটা অনুৰোধ জনাওঁ যে কিবা জানিবলগীয়া থাকিলে তেওঁলোকে কিনে আহিব। আপোনালোকে এখন ভাওনা কৰিছে, গুচি গৈছে। আমি আকৌ প্ৰতিখন ভাওনা চাইছোঁ নহয়, হয়নে কথাটো? প্ৰতিখন ভাওনা চাইছোঁ নহয়, প্ৰতিখনত আপোনালোকে চাই দিলে আপোনালোকেও বিচাৰ কৰিব, আপোনালোকে গম পাব ছাৰ এইখনটো এনেকুৱা হৈছিলে, এনেকুৱা হ'ল, কি হ'ল বোলে এনেকৈ দিব লাগিছিলে। আপোনালোকে দৰ্শক, আমি 5জন বিচাৰক আছোঁ, 10টা চকুৱে চাইছোঁ। ইয়াত যিমানখিনি দৰ্শক আছিল, 1000 যদি আছিল 2000 চকুৱে চাইছে নহয়, 400 যদি আছিল 800 চকুৱে চাইছে নহয়। কথাবোৰ তেনেকুৱা। সেইটো এটা ডাঙৰ, মই ক'লোৱেই যে ডাইলগ এণ্ড টম্পে, শব্দৰ যিটো উষ্মা, শব্দ উচ্চাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিবই লাগিব। উচ্চাৰণৰ ক্ষেত্ৰত এইটো এটা বিষয় আপোনালোকে কবিতা আবৃত্তি কৰিব জানিব লাগিব। কবিতা আবৃত্তি কৰিব নোৱাৰিলে সংলাপ কৰিব নোৱাৰিব। মই এখন নাটক, মোৰ মানে শব্দখিনি তেওঁলোকে ভাওনা কি কৰিছে মোৰ ডাঙৰ কথা নহয়, সংলাপ কৰাৰ যিটো নিক্ষেপ কৰিছে ভাল লাগিছে, সুন্দৰ লাগিছে। কেলে ইমান নাটকখনৰ কোনটো শব্দত কিমান ওজন দিব লাগে সেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। আৰু কেইখনমান নাটকত এনেকুৱা হৈ গৈছে মানে শব্দ ক'ৰ আহি ক'ত লাগিছে এই ঠিক নাই তাৰমানে। এতিয়া ধৰক আমাৰ যেনিবা সংলাপ এটা, কিবা এটা সংলাপ কৰি দিছোঁ, শব্দ এটা কৈ দিছা, তোমাক ক'ব লাগে, ফিনিচিঙত হয় যে তোমাকে আমাৰ হসন্ত চিন আকাৰ একাৰ ৰচৌকাৰ দীঘৌকাৰ ইত্যাদি ক'ত কেতিয়া দাড়ি কমা ছেমিকলন ইত্যাদি বহিব। এই কথাবোৰ সংলাপ নিক্ষেপণৰ ক্ষেত্ৰত আমি 6টা কথা গুৰুত্ব দিব লাগে। প্ৰথমটোৱে হৈছে উচ্চাৰণ, দ্বিতীয়টো হৈছে গুৰুত্বৰ, 3 নম্বৰ হৈছে সুৰ, ছন্দ, গতি ইত্যাদি ইত্যাদি। এনেকৈ এইটো মই ভাৱ প্ৰকাশৰ লগত সংলাপৰ বহুত জড়িত হৈ আছে। শব্দৰ ওপৰত নিৰ্ভৰ কৰি শব্দবোৰ ক'ব লাগে। কেনেকৈ? তাৰ শব্দটোৱে মোক কৈ দিব যে মই আচলতে কিমান দূৰত্বলৈকে শব্দটো যাব। শব্দ এপাত অস্ত্ৰটো খুব, মই সাধাৰণ উদাহৰণ এটা দিওঁ। কেঁচুৱা ল'ৰা এটা শুৱাবলৈ লৈছে, আমাৰে মইনা শুবয়ে, যদি চাপৰটো কোমলকৈ মাৰি সি টোপনি যাব। আমাৰে মইনা শুবয়ে বুলি যে জোৰে মাৰি দিয়ে বুলি কাটি দিব না। গতিকে আমাৰ ওজনটো চাওকচোন, একেটা চাপৰি মাৰোঁতে ল'ৰাটো শুলে আৰু একেটা চাপৰি মাৰোঁতে ল'ৰাটো জাপ মাৰি উঠি গুচি গ'ল, হয়নে কথাটো?
আৰু এক নকওঁ সকলোকে ধন্যবাদ জনালোঁ পুৰস্কাৰ পোৱা সকলোকে জনালোঁ নোপোৱা সকলোকে জনালোঁ কাৰণ 4টা পুৰস্কাৰহে দিব লাগে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এতিয়া নাট হ'ল 13খন তাৰ মাজতে বাচিব লাগিব না ভাবি নল'ব যে 100 ভাগৰ 100 ভাগ কাৰো সম্পূৰ্ণ নহয় মই কথা কৈ আছোঁ মোৰো সম্পূৰ্ণ নহয় কিয় পক্ষী যেনে উৰে পখা অনুসাৰে আমি উৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ নিয়াৰিকৈ দিবলৈ চেষ্টা কৰিছোঁ আৰু এই সংগীত জগতখনৰ নাটক জগতখনৰ ভিতৰত আমি যেহেতু প্ৰৱেশ কৰি আছোঁ নতুন নতুন কথা উদ্ভৱ হৈ থাকিব কিন্তু আমাৰ নাটকৰ যেটো নতুন নতুনত্ব উদ্ভৱ হ'ব সেই উদ্ভৱ হোৱা কথাবোৰ আলোচনা কৰিব লাগিব আপুনি যাকে তাকে সুধিলে হয়তো আপুনি পাব কিন্তু আসল তথ্যবোৰ তাত আছেনে নাই দিগদাৰ আছে কিন্তু মই এই কলমটো পৰি গ'ল পাখি পৰি গ'ল আমুকটো তামুকটো হ'ল মই এইবোৰ বিচাৰক নহয় মোৰ কথা হ'ল গ্ৰীবা ঠিকে আছেনে নাই মুখৰ মণ্ডলটো ঠিকে আছে নাই শৰীৰটো ঠিকে আছেনে নাই প্ৰৱেশ কৰিছে নাই প্ৰস্থানৰ পিনে প্ৰস্থান কৰিছে নাই ধনুখন ঠিকমতে লৈছে নাই কিন্তু তাতো এটা কথা আছে যে অংগ পৰিব নোৱাৰে অলংকাৰ কৰিব পাৰে এতিয়া অংগ পৰিব নোৱাৰে মোৰ চুলি গোছা পৰিব পাৰিব নেকি সেইদিনা আহি এজনে চুলি এনেকৈ আছে এনেকৈ আছে ওলাই প্ৰৱেশ কৰিবলৈ লওঁতে মানে চুলি যায় আৰু চুলিটো অংগ সি কেতিয়াও কৰিব নোৱাৰে অলংকাৰ কেতিয়াবা পৰি যাব পাৰে অলংকাৰটো পিন্ধে না অলংকাৰটো পিন্ধে গতিকে অলংকাৰ পৰি যাব পাৰে কেতিয়াবা কিন্তু অংগ পৰি যাব নোৱাৰে গতিকে সেইবোৰ কথা আপোনালোকে চাব ভাওনা হৈ থাকিবলৈ দিয়ক ভাওনাৰ আধ্যাত্মিকতা ৰক্ষা কৰক ভাওনাৰ যোগেদি আমি যাতে সদায় আনন্দত থাকিব পাৰোঁ আচ্ছা সেইটো ঠিক নাৰদৰ ক্ষেত্ৰত কৈছে যে বীণাখন বীণ বাব লাগিব দুটা কাম একেলগে কৰিব নোৱাৰে এতিয়া বীণখনৰ এইপিনে বাজাইছে এইফালে কৰতালখনো বজাই আছে সেইটো নহয় আচলতে এটা কৰা ভাল নাৰদৰ চৰিত্ৰটো বহুত কথা আছে সাজপাৰৰ পৰা আৰম্ভ কৰি মইতো বহল কৰিব বিচৰা নাই বহুত কৰিব কথা বিচাৰ কৰিবলগীয়া আছে কাৰণ এতিয়া কথাটো হ'ল ভাওনাৰ সম্পৰ্কত বহুতে হয়তো এইখন স্মৃতিগ্ৰন্থ লিখিবলৈ কওঁতে বহুত কথা লিখিব লেখক বহুত কথা লিখিছে কিন্তু আমি তাৰ পৰা কোনখিনি কথা আমাৰ গ্ৰহণ আৰু বৰ্জনীয় আছে কিন্তু চবা ভাল এতিয়া চাব আমাৰ ভাওনা সদায় প্ৰতীকাত্মক কলাত্মক নহয় ভাওনা প্ৰতীকাত্মক ইয়াত যজ্ঞকুণ্ডটো আনিব আমাৰ কোনো প্ৰয়োজন নাই টেকেলটো আনি পেলাই ইয়াত কিবা কৰিবলৈ প্ৰয়োজন নাই এইটো মেগমেল থিয়েটাৰ এটা নিয়ম এইটো আমাৰ প্ৰয়োজন নাই আমাৰ ইয়াত আংগিক কৰিম যাৰ কাৰণে আমি এতিয়া ধৰক সেই সময়ত এনেকুৱা কাপোৰৰ ব্যৱস্থা নাছিল ভূটা লগাই পেলাই কামটো কৰিছিল এতিয়া সেইদিনাখন মই এইখিনি চাৰি গছি জ্বলি থাকোঁতে এজনক ক'লোঁ তেল অকণমান দি দিয়া সেইজনে পানী দি দিলে ভামুককৈ মাৰি দিলে সুধ পুৰি পেলালে হয়নে নহয় কথা গতিকে আমি চাব লাগিব যে আমাৰ গুৰুজনাই ইমান সহজ কৰি থৈ গৈছে আপুনি প্ৰতীকাত্মক কিছুমান কাম কৰি দিব লাগে আমি সেইবোৰ কৰা নাই নহয় আমাৰ বস্তুটো হৈছে আংগিক প্ৰতীকাত্মক হয়নে আৰু নকওঁ আৰু এটা এটাকৈ নুসুধিব সামৰিলোঁ অকণমান টানকৈ কৈছোঁ বেয়া চেয়া নাপাব কাৰণ মোক টানকৈ কৈ ভাল লাগে কিয় জানেনে আপোনালোকে মোক বেয়া পাওক তেতিয়া মই ভাল পাওঁ কেলৈ বুলি সোধক মোক বেয়া পায় আপোনালোকৰ যদি ভাল হয় সেইটোৱে মোৰ লাভ গম পাইছে না আমাৰ বিচাৰকসকলক বেয়া পাব যেতিয়া বৰ ভাল পাওঁ কেলৈ গম পাইছেনে আপোনালোক সংশোধন হ'ব মুখত মধুৰ হৃদয় কিন্তু কঠোৰ মই কিন্তু মুখত মধুৰ নহয় মই মুখতে কঠোৰ মুখত মধুৰ হৈ মই হৃদয় কঠোৰ কৰিব নোৱাৰোঁ মোৰ মাতবোৰ কঠোৰ হৃদয়বোৰ কিন্তু দেখুৱাই দিব নোৱাৰোঁ এইখিনিকে ক'লোঁ উদযাপন সমিতি কি ক'ম বিনোদ আছে আৰু আটাইতকৈ দেৰি কৰি যদি এজন আছে অনুপ নে কি
জানিবা আমাৰ আৰম্ভ হৈ গ'ল আৰু অনুপ আহিলে জানিবা আৰু মনটোৰ বকনি অনুপৰ ৰাগিনী বিনোদৰ বিনা হয়নে গৌৰৱ কৰে আৰু বাকীবোৰ চবৰে নাম নাজানো কাৰণে সকলোকে ধন্যবাদ দিলোঁ